মানে ধৌৰীৰ ফেমাছ ল'ৰা চবে চিনি পায় আবেদ ভাই। আমি এতিয়া ৱেষ্ট বেংগলতে আছোঁ। ৰাতি বাজে এতিয়া 2টা। খায়া নাই इनके तरफ से जो भी आएंगे मेरे तरफ से एक इंश्योर्ड गिफ्ट रहेगा उनको। अच्छा, एक जरूर कुछ ना कुछ गिफ्ट मिलेगा। हेलो गाइज, गुड मर्निंग, वेलकाम बैक टू राजदीप ब्लग्स। तो আজি ভিডিঅ'টো কিবা গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো আজি টোটাল মানে কিলোমিটাৰ হ'ব তোমাৰ 278 মান কিলোমিটাৰ হ'ব। মানে এক বহাতে কভাৰ কৰিব লাগিব গাইজ আজি মোক। তো চাই থাকিব ভিডিঅ'টো। মই কিলোমিটাৰটোতো কৈছোঁ, কিন্তু হয়তো মানে খালি অসমতে নহয়, হয়তো কিলোমিটাৰটো কিবা বেংগলো হ'ব পাৰে। তো আপোনালোকে চাই থাকিব। আজি মানে অলপ ধামাকাই হ'ব কোৱা চলে। তো ভিডিঅ'টো সম্পূৰ্ণ চাব আপোনালোকে। আৰু এটা কাম কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইজ। আগৰ ভিডিঅ'ত তামাম মৰম দিছে, এনেকৈ মৰম দি যাব গাইজ। মানে তেতিয়াহে মই ভিডিঅ' মানে বনাই ভাল লাগিব মোকো। তো অলপ মৰম দিব। আৰু আপোনালোকে এটা কাম কৰিব, জলদি 1K হ'ব লাগে। 1K হ'লে এটা ধামাকা ব্লগ লৈ আহিম মই আপোনালোকৰ কাৰণে। তো জলদি ছাবস্ক্ৰাইব কৰিব গাইজ। আজি মানে প্ৰথম ডেষ্টিনেশ্যন হ'ব মায়াপুৰী। তো এতিয়া যাম মই মায়াপুৰী। তাৰপিছত ক'ত যাম আপোনালোকে ভিডিঅ' চালেহে গম পাব। তো চাই থাকক। মই আহি পালোঁ বৰ্তমান মাগুৰমাৰী। তো কোকৰাঝাৰ সোমাম আৰু কোকৰাঝাৰ সোমাই মানে এইকেইদিন কিবা কোকৰাঝাৰৰ পৰাই মানে মোৰ যাব লগা হৈ আছে। কোকৰাঝাৰৰ পৰাই গৈ আছোঁ এইকেইদিন। তো ঠিক আছে বলক। আহি পালোঁ কোকৰাঝাৰ। তো কোকৰাঝাৰ আহি পালোঁ। এতিয়া কোকৰাঝাৰ পাৰ কৰিব লাগিব যিমান তাড়াতাড়ি, তামাম জাম হয়। তো গাইজ কাষ্টমাৰক ফোন কৰিলোঁ। তো কাষ্টমাৰ আহি আছে। তো অলপ ৱেইট কৰোঁ, তাৰপিছত যাম ব্লগ। তো গাইজ আহি পালোঁ বঙাইগাঁও। নামাই দিলোঁ কাষ্টমাৰক। তো অফিচত গৈছে, কিবা অফিচত কাম আছে। গাড়ী ৰখাৰ ঠাইয়ে নাই গাইজ। চাওক একদম ক'ত যে গৈ আছোঁ নিজে গম নাপাওঁ। ক'ত গৈ আছোঁ, কোনটো বা ৰাস্তা কি নিজে গম নাপাওঁ। অলপ ৰখিব। তো এই গাইজ কিবা কথা এটা মানে আজিকালি কিবা মানুহবিলাকৰ মানে বাইক চলোৱা মানে কিবা ঢং ঢুক নোহোৱা হৈছে। তো অলপ ভালকৈ চলাব না বাইক আপোনালোকে। মই এইটোৱে ক'ব খুজিছোঁ, কিবা কি কয়, এই পকেট ৰাস্তাৰ পৰা মেইন ৰাস্তাত উঠিলে অলপ মেইন ৰোডটো অলপ ফ্ল' কৰিব আপোনালোকে। জলদি ছাবস্ক্ৰাইব কৰক। 1K লাগে মোক একদম তামাম। আপোনালোকৰ আশীৰ্বাদ ছাড়া একো নহ'ব কিন্তু গাইজ। আপোনালোকে কিবা কৰিব লাগিব। 1 hour later. এইটো কোকৰাঝাৰ আহি পালোঁ বঙাইগাঁৱৰ পৰা। তো গাইজ মানে বঙাইগাঁৱৰ পৰা কোকৰাঝাৰ আহি পালোঁ। এইটো ষ্টেট বেংকৰ ওচৰত ৰখি আছোঁ। তো মানে কাষ্টমাৰে সোমাইছে। এতিয়া কিবা কাম আছে, কাষ্টমাৰক নমাই দিয়াৰ পিছত মোৰো এটা কাম আছে। তো কি কাম আপোনালোকক ক'ম আৰু দেখাম। তো ভিডিঅ'ত থাকিব। তো কাম মানে কি আপোনালোকে চাগে গমেই পাইছে থাম্বনেইল দেখি। মোবাইল এটা কিনিব লগা আছে। তো মোবাইলটো কিনিম, আপোনালোকে চাব কি মোবাইল লওঁ। আহি পালোঁ মোবাইল দোকানত। তো আমি এতিয়া মোবাইল ল'ম। কি মোবাইল ল'ম দেখাই আছোঁ আপোনালোকক। তো গাইজ লগ পাই গ'লোঁ মোৰ টিমটো কি মোৰে টিম বিকি আছে লগত। আৰু টেমা চিনি পায়, এই যে 7 প্লেট ভাত খোৱা ল'ৰাজন।
তামাম বনাইছে কিন্তু আৰু লগতে ভাইষ্টা এজন আছে কেমেৰাৰ আগত নাহে মানে কেমেৰা আহিব কি হ'ব তো দেখাই আছোঁ অলপ পিছত তো গাইজ আমি মোবাইল মোবাইলটো লৈ ল'লোঁ আমি আমাৰ মোবাইল লোৱা হৈ গ'ল তাৰপিছত দেখাই আছোঁ তো গাইজ ফাইনেলি মোৰ ভাতিজাক গিফ্ট কৰিলোঁ এইখন ৰিয়েলমি C53 6GB ৰেম 64GB এইটো চাওক গাইজ গিফ্ট কৰা নাই গাইজ মানে এই তেওঁৰ নিজৰ পইচাৰে লৈছে মানে এই অলপ চলপ লাগে কিবা এটা দি দিছোঁ আৰু ভাইষ্টা বুলি এইখিনি আছিল তো মোবাইলটো দেখাই দিওঁ ৰ'ব লুকছটো খুব ধুনীয়া আইফোনৰ নিচিনা লুকছটো খুব ভাল লাগিছে ৰিয়েলমিৰ মোবাইল হয় লুকছটো খুব ধুনীয়া আৰু স্ক্ৰীনটো খুব ডাঙৰ দিছে তো এইটো এটা মানে 12,000ৰ বাজেটৰ ভিতৰতে পৰে তো বেছি দামী মোবাইলো নহয় তথাপিও কম দামী মোবাইল ভিতৰতো মানে ধুনীয়া মোবাইল এইটো তো আমি যিখন দোকানৰ পৰা মোবাইলখন ল'লোঁ তো এই দোকানৰে অ'নাৰ তো কিবা ক'ব আপোনালোকে শুনক তো কোকৰাঝাৰ ফকৰিয়াগ্ৰামৰ পৰা আহিলেও আপোনালোকে বহুত সুবিধা পাব नमस्ते व्यूअर्स, आप सभी को मेरा नाम मैं सबको रिक्वेस्ट करना चाहूँगा कि आप ज़रूर मेरे दुकान पे आइएगा। हमारा 2 दुकान है, एक आपका ये लोकेशन जो पुराना ये दुकान जो है ये PD इंटरप्राइज, ये आपका विवेकानंद पर नियर हिंदी स्कूल जो रेल गेट है यहाँ पे है। आपको गूगल में मिल जाएगा, मैप में आप सर्च कीजिएगा PD इंटरप्राइज, वो मिल जाएगा। नेक्स्ट हम लोग का नया जो दुकान खुला है जिसका आपको लोकेशन है वो जियो ऑफिस है कोकराझार का, जो उसके जस्ट ग्राउंड फ्लोर में है AK इंटरप्राइज। उसको भी आप गूगल में सर्च करेंगे, नाम और एड्रेस एंड लोकेशन और नंबर सब मिल जाएगा। और हमारे यहाँ पे सब तरह के मोबाइल आपको अवेलेबल मिलेगा, जो भी आपको फ़ोन चाहिए अच्छा प्राइस में मिलता है, हम लोग अच्छा डिस्काउंट में देते हैं। और राजदीप भाई तो बहुत थैंक्स बोलना चाहता हूँ कि वो हमेशा आते हैं मेरे यहाँ से लेते हैं। और इनके तरफ से जो भी आएंगे मेरे तरफ से एक इंश्योर्ड गिफ्ट रहेगा उनको, एक जरूर कुछ ना कुछ गिफ्ट मिलेगा। थैंक यू हाँ, ये हमारे अपने तरफ से रहेगा आप लोग व्यूअर के लिए। थैंक यू। তো আপোনালোকে শুনিলে তো অমিত দাই কৈ দিছে তো আপোনালোকে আহিব সঁচাকৈ কিবা ডিছকাউণ্ট পাব আৰু আমাকো বহুত ডিছকাউণ্ট কৰিছে তো আপোনালোকে আহক আহি মোবাইল নিজৰ ইচ্ছামতে চইচ কৰি লৈ যাব তো গাইজ আমি আহি পালোঁ মোবাইলটো লৈ ল'লোঁ বাকী এতিয়া গাড়ীত বহিম মোবাইলটো কিনি লৈ আহিলোঁ আৰু দোকানীজনে মানে বহুত ধুনীয়া সন্মান জনাইছে মানে সন্মান কৰিছে আমাক তামোল খোৱাৰ মানে আৰু কিবা কিবি খাবা কৈছে তো নাখালোঁ এইটো মানে এটা মোবাইলৰ কাৰণে যে ইমান খোৱাটো ঠিক নহয় বেচেৰা কিমান বা কাম কৰিছে যাব লাগে এতিয়া বোলে আৰু ধুবুৰী মানে কিবা এটা কাম আহিল জলদি তো ধুবুৰীত মাৰুতি চুজুকীত যাব লাগে তো গৈ লগ পাই আছোঁ আপোনালোকক মই আহিলোঁ ধুবুৰী মই যিটো শ্ব'ৰুমত কাম কৰিছিলোঁ তো এই শ্ব'ৰুমত আহিলোঁ কিবা কাম আছে তো আহি আমাৰ মানে ধুবুৰীৰ ফেমাছ ল'ৰা চবে চিনি পায় আবেদ ভাই কিছু কও তো যাই হোক তার মানে ভালো লাগতেছে খাস করে আমার একটা নতুন একটা কার কিনলাম 4 চাকা নিলাম 4 চাকা লৈছে হ্যাঁ হ্যাঁ স্যার কিছু একটা মজা লাগতেছে যাকটা তো ভাইজান দেখা হলো খাস করে তো এখন বেশি খুশিতে রইছে আমি দিশা পাচ্ছি না কি কম না কম কিছু দিশা পাচ্ছি না হ্যাঁ তো ঠিক আছে তো ভাইজান সাপোর্ট করেন চ্যানেলটা সাবস্ক্রাইব করেন আর ফেসবুক পেজটা ফলো করেন আর ভিডিওগুলো সব শেয়ার করবেন ভাইজান খুব মজার কাম করবেন নেক্সটে একদম মই কিবা এই আবেদ ভাইৰ পুৰা টিমৰ লগত পৰিচয় কৰাই দিম তো আবেদ ভাইয়ে গাড়ী লৈছে কপাল ইমান ভাল আহি মিষ্টি খাব পাইছোঁ হ্যাঁ মিষ্টিটা দিছে এবার এই ভাই বঢ়িয়া বঢ়িয়া এইটো আমাৰ ভাই চেলছত আছে চেলছত না তো মই মিষ্টিটো খাই লওঁ তো গাইজ মই ওলাই আহিলোঁ তো আবেদ ভাইহঁতে মানে গাড়ী লৈছে টিমৰ কাৰণে তো এতিয়া ইহঁতে গাড়ী ডেলিভাৰী ল'ব তো মই ওলাই আহিলোঁ তো বলক মোৰ কামত মই যাম মানে গৌৰীপুৰ আহিছিলোঁ মই একচুৱেলি গৌৰীপুৰত আহি মানে এই আমাৰ শ্ব'ৰুমত আহিছিলোঁ তো ইয়াতে আহি লগ হ'ল আৰু তো ধুবুৰীত আহি কিবা লোকেল ট্ৰেইন দেখা পালোঁ এইটো চাগে ৱেষ্ট বেংগল যায় এইটো DMO ট্ৰেইন তো চলি আছে তামাম চলি আছে
আৰু পিছে পিছে আমি গৈ আছোঁ। ভালকে গাড়ী চলাব নাজানিলে ধুবুৰীত নাহিব। তো গাইজ এইটো ক্লিপছ ডাবিং কৰি দিয়াৰ কাৰণ এইটোৱে মানে বেকগ্ৰাউণ্ডত মানে মিউজিক বাজি আছিল, তো কপিৰাইট লাগাৰ মানে সন্দেহ আছে, যাৰ কাৰণে মই এইটো মানে ডাবিং কৰি দিলোঁ। তো যোৱা কথা আছিল ৱেষ্ট বেংগল, আহিলোঁ ধুবুৰী। তো এই ধুবুৰীত মানুহ এজনক লগ কৰিব লগা আছিল, লগ কৰি এতিয়া আৰু ৱেষ্ট বেংগল যাম। তো ৱেষ্ট বেংগল ক'ত যাম আপোনালোকে চাই থাকিব, ভিডিঅ'ত থাকিব, গম পাব। আপোনালোকক মই কৈছোঁ যে ৱেষ্ট বেংগল যাম বুলি। তো ফাইনেলি এতিয়া ৰাতি বাজে 8:30 হা। এই 8:30 বজাত মই চেলেঞ্জৰ কাৰণে, কাৰণ মই চেলেঞ্জ কৰিছোঁ মোৰ বন্ধুবিলাকক, চেলেঞ্জৰ কাৰণে গৈ আছোঁ ৱেষ্ট বেংগল। তো আপোনালোকে ব্লগছটো কণ্টিনিউ কৰিব আৰু ৱেষ্ট বেংগল ক'ত যাম গম পাব। আহি গৈছোঁ আমি ৱেষ্ট বেংগল। আমি বেংগল আহি গৈছোঁ। এতিয়া আমাক ক'ব মিষ্টি দৈ খায় নাই, মিষ্টি দৈ ওইটা কাটি দেওয়া যাব লাগবে। এই যে মিষ্টি দই, একদম খাবে মিষ্টি দই। ও মাই গড, ইমান ডাঙৰ দিছে না, লোৱা পৰ্যন্ত শুট কৰি। তো গাইজ চাওক, আমি আলিপুৰদুৱাৰ টাউন ঘূৰি আছোঁ ৰাতি। একদম গাড়ী ঠাড়ী মানে একদম গাড়ী নাই, গাড়ী একদম হালকা হৈ গৈছে বৰ্তমান। চাওক, মই অহাৰ টাইমত পূৰা চলাই আহিছোঁ গাড়ী। তো অলপ টাইমৰ কাৰণে প্ৰীতমক দিছোঁ গাড়ী, প্ৰীতমে ড্ৰাইভ কৰি আছে। মানে বেংগলৰ নলেজ নাই বোলে, মই শিকাইছোঁ গাড়ী চলা, বেংগলৰ নলেজ নাই। তো মই দিলোঁ অলপ চলা, বৰ্তমান গাড়ী হালকাই, অলপ নলেজ ল'ব দিছোঁ। বৰ্তমান গৈ আছোঁ আলিপুৰদুৱাৰ, আলিপুৰদুৱাৰটো নহয় জংচন ন, জংচনৰ ব্ৰিজ মানে অভাৰ ব্ৰিজৰ ওপৰেৰে গৈ আছোঁ। তো এনেকুৱা ভিউ ৰাতিৰ। তো গাইজ আপোনালোকে দেখি আছে, তো আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ। তো এতিয়া বহুত দূৰ যাব লগা আছে। আমি এতিয়া ৱেষ্ট বেংগলতে আছোঁ। তো বহুতেই ৰাতি হ'ল, ৰাতি বাজে এতিয়া 2টা। তো আমি 2টা ৰাতি ৱেষ্ট বেংগলতে আছোঁ। তো ঘৰত যাব লাগিব বহুত সোনকালে, আৰু মোটামুটি 80 কিলোমিটাৰমান যাব লগা আছে। তো বেছি ইমান নকওঁ। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো এইখিনিতে গুড নাইট আপোনালোকক। তো টাটা, বাই বাই। এইটো আমাৰ গাড়ী চাওক, তো গাইজ বাই বাই।